এই বৰ বেলেগ জুয়ে দিছেচোন বৰষুণ আজি নেৰিব নেকি? লেম্পটো আৰু কিমান দেৰি চলি থাকিবনো? বেছি দেৰি জ্বলি নাথাকে নহয় লেম্পটো। ঢেৰ তেল নাই নহয় ইয়াত, আৰু এক্সট্ৰাকে তেলো অনা নাই লেম্প জ্বলাই থবলৈ। ৰাতিটো এনেকে বৰষুণ দি থাকিলে আজি আমি গলো আৰু। চালা কি যে পৰুৱাই কামুৰিছিলেও তেজ খোৱাটো কথা শুনি পেলাই ইয়াত পাবলৈহি। এতিয়া মানুহজনীকো নেদেখিম যে পাইছো আৰু লাজ বাও বাবে ক'তনো বিচাৰি আহিব পাৰিব বাৰু মোৰ দেহাজনীয়ে মোক। বেলপনাও তই মই ইয়াতে শেষ হৈ যাম যে পাইছো, গম পাইছ? পপা তেনেকে নকবা প্লিজ। পপা পপা মোৰ মালে যে বেলেগ মনত পৰিছে। মই কেলে যে আহিছিলো, আজিৰ পৰা মই এনেকুৱা কেতিয়াও জিদ নকৰো পপা। মই আজিৰ পৰা কেতিয়াও নকৰো তোমাক। তুমি নাহো বুলি ক'লে মই তোমাক কেতিয়াও জোৰ নকৰো পপা। বেলেগ ভয় লাগিছে। মালে ঘৰলে মনত পৰিছে পপা। ব'লা না আমি ইয়াৰ পৰা উৰি গুচি যাওঁ, ঘৰ পাওঁগে। বাপেৰৰ মূৰাডাল কৰ এতিয়া, হা? পাখি লাগি আছে নেকি গাত উৰি গৈ পেলাই মাৰৰ ওচৰত পাবলৈ হলে? গলো আৰু আজি যি হয় ইয়াতে হ'ব আৰু আমাৰ। ঘৈণীয়ে সেইকেইজনী বাহিৰতে একদম ৰৈ আছে আমাৰ কাৰণে চাগে। এতিয়া টেনচন ভাঙি সোমাই আহিব জুই চুই নাইকিয়া হ'ব যেতিয়া। পাপাই কৈছিলে পাহাৰত বোলে ভূত পিশাচ ধেৰ কিবা কিবি আত্মা থাকে, কেলে যাব লাগে তহঁতি? পাহাৰত যে আছে ডাঙৰ ডাঙৰ দমবোৰ, সেইবোৰ বোলে হেৰিহে বোলে, মানুহৰ মৈদামহে বোলে। মই আকৌ নুশুনিলো, গুচি আহিলো। সঁচাকেও এইবোৰ মানে মই খালিহে, পাহাৰ নহয় ডাঙৰ ডাঙৰ। কি এইবোৰ মই খালিহে নেকি? পাহাৰ নহয় নেকি মানে? হৈ পাগল হলা নেকি তোমালোক বাৰু? কি কথা কৈছা বাৰু? হেই নহয়, এইবোৰ মই খালি, এইবোৰ পাহাৰ হয় পাহাৰ। এইবোৰ প্ৰকৃতিয়ে সৃষ্টি কৰা বস্তু। মোৰ যে দেউতালৈ বহুত মনত পৰিছে। মই যে আজিৰ পৰা এনেকে দেউতাক অকল হৈ এৰি কেতিয়াও নাহো। মোৰ যদি ইয়াত কিবা এটা হয়, দেউতা তাত কেতিয়াও শান্তিয়ে থাকিব নোৱাৰিব। দেউতাই চাগে চিন্তা কৰিছে এতিয়া। হে ভগৱান, ভালে কুশলে আমাক ঘৰ পোৱাই দিয়াগে। আইও দেহি, ঘৰত চাগে বাসন্তীজনীয়ে ভাবি আছে কাইলৈ পাবহি। আমাৰ লগত যে কি হৈ আছে তেখেতলোকেতো গম পোৱা নাই। সঁচাকে মা আৰু ফুচকিবা চাগে আৰামত ফুচকি মাৰি শুই আছে এতিয়া, আৰু আমি ইয়াত মৰি আছো। থাকিবই আকৌ তেজ খোৱা এই ভুবুলা আৰু পেটুকন, এই তহঁত দুটাই এইবিলাক চাগে চব পাহাৰলৈ অহা ধান্দা তহঁত দুটাই মাৰিছিলি চাগে, হয় নাই? তহঁত দুটাৰ কাৰণে গোটেইগাল আহি পেলাই মৰিবলগীয়া হৈছে, গম পাইছ? একদম ঘৰৰ পৰা আগে বল, ঠেকেচা মাৰিম তই ইয়াত যদি তোক ভূতে একো নকয় মই তোক ঘৰত ঠেকেচা মাৰিমগে, দুইটাকে দিমগে ঠিকছে। আইও পেটা বৰ্তা, মোৰ বদনাম যে নিদিব আৰু। মই যে একো কোৱা নাছিলো। ভেলুৱা মই আৰু পেন খোলাই দোকানলৈ আহি থাকোতে শনিচৰহে এইবোৰ কথা কৈছিলে, পাহাৰলৈ যোৱা কথা। কিন্তু শনিচৰ ক'লেও আমিওতো তাত সমানে হৈ ভয় দিছিলো। শনিচৰ যিমান ভুল আমাৰো সিমানে ভুল আছিলে। সি কিবা আমাক গু খাবলৈ ক'লে আমি গু খাম নেকি? সি পাহাৰলৈ লগ ধৰিলে আমি গুচি আহিবলৈ। সেইটোৱে পপা, তুমি অকল শনিচৰকে দুখ নিদিবা। দুখটো আমাৰ গোটেই চাৰিটা গাতে সমানে সমানে। আমি গিটাহে পাহাৰলৈ আহিবলৈ উৎপাত কৰিছিলো। এতিয়া বাপে মোৰতো কৈ আছো সি পাহাৰত আহি পেলাই ঘৈণীয়ে গোটেইকেইজনী ৰৈ আছে বাহিৰত। যা এটাকে ওলাই যা গোটেইকেইটা। আইও নাযাওঁ দেই, মৰিব লাগিব। এতিয়া কোনে পাহাৰলৈ আহিম বুলি কৈছিলে, কোনে কাক মাতি আনিলে, কাৰ লগত কোন আহিলে, সেইবোৰ কথা কৈ লাভ নাই, আৰু কাকো দুখ দি লাভ নাই। আমি গোটেইকেইজন নিজৰ মৰ্জিত আহিছো ইয়ালৈ। এতিয়া এই বিপদটোৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি সেইটো ভাবক। আৰু লেম্পো বেছি দেৰি জ্বলি নাথাকে। বাহিৰত বৰষুণ ধাৰাসাৰ দি আছে, বাহিৰলৈ ওলাব নোৱাৰা হ'ল। নানিলো চালা, তৰোৱালখনো আনিবলৈ পাহৰি থাকিলো। এবাৰ অনাহেঁতেন ভূত পিশাচ যিয়ে নহওক ঘাচক মাৰিলোহেঁতেন। হেৰি নহয়, এইখিনিতে মোৰ বৰ বেলেগ সেই কাহিনী এটা মনত পৰিছে। কওঁ নেকি বা আপোনালোকক? কি কাহিনী অ' বলিন্দা? অকণমান মানে এইবিলাকৰ লগত মিল থকাই। এবাৰ মানে মই আৰু মোৰ 3টা বন্ধুৰ সৈতে আমি মানে এফালে ফুৰিবলৈ গৈছিলোঁ। এখন গাঁও হ'লে সোমালোঁ আমি। তাৰপিছত গাঁওখনৰ পৰা ওলাই আহোঁতে আকৌ সন্ধিয়া লাগিলে। সন্ধিয়াটো লাগিলেই, লগতে বৰষুণো দিলে। বহুত ডাঙৰ বৰষুণ দিছিলে। আমি কেইটাই ভাবিলোঁ বোলো অকণমান সময় ৰৈ দিওঁ, ইমান ডাঙৰ বৰষুণত যোৱাটো ভাল নহ'ব। সেয়ে ভাবি আমি অকণমান দেৰি ইফালে সিফালে চালোঁ, কোনো মানুহৰ ঘৰ নাছিলে। তাত মাত্ৰ এটা মানুহৰ ঘৰেই আছিলে, তাকো আমাৰ কাষতে আছিলে, মানে আমি ৰৈ থকা জেগাকণৰ ইফালে আছিলে। কিন্তু যেতিয়া আমি ঘৰটোলৈ চালোঁ, দেখিলোঁ যে গোটেই ঘৰটোত ঘাঁহ বন হাবিয়ে ভৰপূৰ হৈ আছে। মানে ঘৰটোত মানুহ নাথাকে বহুত দিনৰ পৰা। এইটো কিন্তু ডেঞ্জাৰ কাহিনী হ'ব দেই বলিন্দা। ঘৰটোত তলা লাগি আছিলে, কিন্তু খিৰিকী এখন ভগা আছিলে। আমি গোটেইকেইটা সেই খিৰিকীখনে সোমাই গ'লোঁ। প্ৰথমতে অকণমান কিবা লাগিছিলে, কিন্তু তথাপিতো সোমাই গ'লোঁ।
তাৰপিছত কি হ'ল বলিনা তাৰপিছত আমি তাৰে ৰুম এটাতে বহিলোগে এখন বিছনা আছিলে আৰু বিছনাখন যদিও গোটেই জাবৰ জোথৰ গোটেইখনে ভৰপূৰ আছিলে তথাপিতো বহিব পৰা জেগা এখন আছিলে আমিকেইটা তাতে বহিলোঁ পুৰা ডাঙৰ বৰষুণ আহিছে বিজুলী ঢেৰেকণি মাৰিছে তাৰপিছত বহি আছোঁ তাৰপিছত ছাইডৰ দৰ্জাখন কেৰেককৈ উঠিলে আকৌ সেইফালে চাওঁতে ইফালৰ দৰ্জাখন মেৰমেৰাই উঠে আইঅ বলিন পকৰ গৰম হৈ গৈছে ঐ তাৰপিছত আৰু তেনেকুৱাতে ইফালৰ ৰুমৰ দৰ্জাখন ধামৰকে মাৰি দিলে নহয় আৰু তাৰপিছত আমি ভয় কৰিছিলোঁ যদিও আমি সাহসেৰে ভাবিলোঁ যে দৰ্জাখন কেনেকৈ মাৰ খালে চাওঁগে বুলি খুলি আৰু যেতিয়া আমি খুলি দিলোঁ কি ওলালে বলিন্দা কি ওলালে চাৰপকে ক'লা কিবা এটা পাৰ হৈ গ'ল নহয় অ' মা তাৰপিছত কি কৰিলে আপোনালোকে তাৰপিছত কি হ'ল আৰু আমি গোটেই সোপা যিটো ভয়ত ডেড দৰ দিলোঁ তাৰ পৰা নেক্সট টাইম আৰু সেইখন গাঁৱলৈ কেতিয়াও নাই যোৱা দেই আজি পৰ্যন্ত সেইটো কাৰণে মানুহে কেতিয়াও বন্ধ ঘৰত সোমাব নালাগে ঐ হ'ব নালাগে নালাগে আৰু ক'ব চালা কাণলতি নাকৰ ফুটা চব গৰম হৈ গৈছে তাতে যিকেইটা চিঞৰ মাৰি আছে তেজ খাতিজনীয়ে ঐ কোন হয়নো বাৰু এজনী আমাৰ এই গোটেই চাৰিকাষে ঘূৰি ফুৰিছে চালা ক'লা চাহটো ক'লৈ গ'ল এফালে আহিলে গ'ল বেলেগ ভয় লগাচোন কি চাই এইটো দেখাত মাইকী ভূতৰ নিচিনাই লাগিছে ঐ আমাৰ পুকৰত কেলে পৰিছে বাৰু না আমি তাইক চিনি পাওঁ না তাই আমাক চিনি পায় চালা এদিনৰ কাৰণে পাহাৰলৈ আহিছোঁ ভালকে থাকিবলৈ নিদিয়ে কেলে তেজ খাতিজনীয়ে কেলে আমাক এনেকে পুকৰ নেৰা হৈছে আইঅ লেম্পটো নুমালে গোটেই সোপাক হেঁচা মাৰি ধৰি বহি চাগে চাই গলিতা হৈ পলাও পুৱাই আহি আপোনালোকে এটা কথা গম পাইছে নাই এই আত্মাবিলাকে আমাক ভয় খুৱাবলৈ চাইছে হয় কিন্তু এতিয়ালৈকে আমাক কাৰো ওপৰত এটেক কৰা নাই অথনি আমাৰ টেণ্টটো এনেকে ঘূৰি ফুৰিছিলে চাহবোৰ খালি ভিতৰলৈ অহা নাই আকৌ চালা চেইন মাৰি থোৱা মানি ভিতৰলৈ কেনেকে আহিব এইবোৰ আত্মা হয় পেটুৱাৰ দা কিমান শক্তিশালী আপুনি ভাবিবও নোৱাৰে সাধাৰণ টেণ্টটো ফালি সোমাই অহাটো কি ডাঙৰ কথাটো কাৰোবাৰ ওচৰত বাৰু কেনেবাকৈ সৰিয়হ আছে নেকি বলিন্দা মোক দেউতাই সৰিয়হ এটোপোলা ভৰাই দিছিলে তাৰে এমুঠি সৰিয়হ মই শনিচৰকো দিছিলোঁ শনিচৰৰ বেগটোত ভৰাই ল'বলৈ আৰু সি বেগটোত ভৰাই লৈছিলে আৰু এটোপোলাটো মোৰ ওচৰত আছিলে কিন্তু গোটেইকেইটা বেগতে মই অলপ ভৰাই দিছিলোঁ কি পেন খোলা তুমি সঁচাকৈ বহুত ভাল কাম কৰিলা তাৰমানে আপোনালোকে বুজি পাইছেনে নাই এতিয়ালৈকে যে এই আত্মাবিলাকে আমাক এটেক কৰা নাই তাৰ কাৰণ হৈছে সৰিয়হ কাৰণ আমাৰ প্ৰত্যেকৰে বেগত সৰিয়হ আছে আৰু এই সৰিয়হবোৰ থকালৈকে ভূতৰ আত্মাই আমাৰ ওচৰলৈ আহিবলৈ কেতিয়াও সাহস নকৰে সেইটো কাৰণে আচলতে সিহঁতি আমাৰ ওপৰত এটেক কৰা নাই এতিয়ালৈকে ঐ চালা পেন খোলাও তই মানে আজি আমাক জীৱন দান দি দিলি হয় নাই তই চিন্তা নকবি তোৰ ঘৰত গৈ মই 40টামান চুমা খামগে আইঅ তাৰমানে বলিন্দা আন্ধাৰ হৈ গ'লো ভূতৰ আত্মা আমাৰ ওচৰলৈ আহিব নোৱাৰে হয় নাই নোৱাৰে আৰু আমাৰ ওচৰত যেতিয়ালৈকে সৰিয়হবোৰ থাকিব তেতিয়ালৈকে আমাক ইহঁতি একো কৰিব নোৱাৰে এইবাৰ চালা কেইটামান উলিয়াম সৰিয়হ কেইটামান উলিয়াই চালা ভূতনি পকৰলৈ মাৰিম তাই ভস্ম হৈ যাব তাই আমাক চালা এনেকুৱা দিগদাৰ দিছে ফুৰিবলৈ আহি পেলাই এনেকুৱা লটি ঘটি কৰিছে আহক এইবাৰ ওচৰলৈ চাহ তাহ যি আহে তালৈকে মাৰিম বাপেকে সঁচাকে দিয়ে পেন খোলা দেখিছনে বাৰু দেউতাৰে সেই টোপোলাটো দি দিয়াৰ কাৰণে আজি আমি কেনেকে ৰক্ষা পৰিলোঁ ৰ'ব ইমান ফূৰ্তি নকৰিব এতিয়া গোটেই ৰাতিটো বাকী আছে কাইলৈ যেতিয়ালৈকে ইয়াৰ পৰা ওলাই নাযাওঁ তেতিয়ালৈকে আমাৰ পৰা বিপদ আঁতৰি যোৱা নাই বলিন্দা মোৰ যে বহুত হাগিব লাগিছে কি তোমাৰ এতিয়াহে হাগিব লাগিবলৈ পালে এইটো পৰিস্থিতিটো কেনেকৈ হাগিব লাগিছে টেপি থোৱা বাদ দিয়া যাব নোৱাৰা এতিয়া দেখিছা নাই কেনেকুৱা জোৰে বৰষুণ দি আছে তাতে বাহিৰত হেগাল আছে ল'ৰা মৰিব খুচনিহে বাহিৰলৈ গৈ এতিয়া টেপি থ গু টেপি থ টেপি থলে পিছত ফেচকে ওলাই আহিব যেতিয়া বেছিকে লাগি তেতিয়া কেৰেলাতকে গুটি দীঘল হ'ব যা হগুৱাই আনগে যা ইয়াক কোনোবা এটাই
অ' বলিন্দা একো নহয় যাওক, খৰিও আছে নহয়, ভূত নাহে এটেক কৰিবলৈ। অ' বলিন্দা বেলেগ হাগিব লাগিছে, সঁচাকে কৈছো। টেপিব পৰাহেঁতেন টেপিলোহেঁতেন, টেপিব পৰা নাই। ৰ'বা ৰ'বা, সৰিয়হ কেইটামান লৈ যাওঁ। উঠা বাবুলা, ব'লক আপুনিয়ে মই যাওঁ পুতুকণক লৈ। বাকী পেটতে আপুনি ইহঁতৰ লগত ভিতৰতে থাকক। পুতুকণ ভালকে যাবি আকৌ। পুতুকণ সৰিয়হ কেইটামান লৈ যা তই জেপত। ঐ বলিন, মই নগ'লে নহ'বনে বাৰু? নাই নাই নহ'ব, মই অকলে যাব নোৱাৰো দেই। মোৰো ভয় লাগিছে নহয়। টচটোকে লৈ যাওঁ আহক। জহনিব ঘৰতে মৰি আহিব ন, ইমান ভাল ভাল লেটিন আছে ইয়াত মৰিবলৈ আহিছে হাবিখনত। ৰাম, দবা পিটা মানে একদম গাজনীয়ে ঢেৰকনীয়ে আহিয়ে আছে। ৰোৱাই নাইচোন বৰষুণ। পুতুকণো সোনকালে হাগিবা দেই, দেৰিকৈ নাথাকিবা। ৰাম ৰাম, বৰ বেলেগ ভয় লগা পৰিৱেশ দেই। ভাল আজি এইখনত মৰিবলৈ আহিলো দেই। এফালে গেলা ডাৱৰীয়া, এফালে একদম ধাৰাসাৰ বৰষুণ। আইঅ, হাগিব লাগিছে। ব'লা ব'লা, কথা পাতি থাকিলে মোৰ পেনে চেনে ওলাব এইখিনিতে। বল বল, হৈছিলে বল অকণমান, এইখিনিতে হাগিলে গোন্ধাব গোটেইখন। অ' পপা, বাহিৰত যে এনেকুৱা দপদপকে বৰষুণ দিছে, পুতুকণে হাগিছেগে নাই বাৰু? কেলে তোৰ পুতুকণৰ পকৰটো চাবলৈ মন গৈছে নি? হে হাগিছে নে নাই হকে? ভেলপোনা মনে মনে বহি থাক, শুনিছ নাই কি কি কেনেকুৱা কেনেকুৱা চিঞৰ আহিছে। বাহিৰলৈ যাব ল'লে পকৰ চকৰ ভুম চুম ফালি নিব সেইজনীয়ে। অ' পেটৰ বৰ্তা, মোৰ যদি হাগিব লাগে আপোনালোক যাব নাই বাৰু? গৰজ পৰিছে তোৰ হাগিব লাগিলে যে গৈ পেলাই মৰিবলৈ, নিজে গৈ থাকিবি দেই, যি হৈ থাকিবি। মৰাও নাই তোৰ দায়িত্বত। বাপেৰে পঠিয়াইছিলে কেলে জানো? তই শনিশ্বৰ, তোৰ নাম এনেই শনিশ্বৰ দিয়া নাই, শনিটো হৈছে তইহে আহিম বুলি কৈছিলি। যা, যি হৈ থাক, ভুটনি নিয়ে পিখাচিনিয়ে নিয়ে নি থাকক তোক। আইঅ, পুতুকণ জলদি জলদি হাগা দেই, বেছি দেৰি কৰিব নোৱাৰি। দেখিছা নাই বতৰৰ অৱস্থা কেনেকুৱা কৰিছে? ল'ৰা ব এইখিনিতে বহ, আৰু আগলৈ নাযাওঁগে আৰু হ'ব। হাগা, পেণ্ট খুলি পটাপট হাগি দিয়া। আইঅ, এইখিনি যদি হাগো পোকৰটো কেনেকে ধুম মই? পানী আছে নাই? পোকৰ ধোৱাটো হ'ব, তই প্ৰথমে হাগি লচোন। তোমালোকে চাই থাকিবা নেকি? চাই থাকিলে মানুহে হাগিব পাৰে নেকি? লাজ নালাগে নেকি মোৰ? ঠুকুচা মাৰি দিম দেই ল'ৰা। দেখিছা নাই তুমি বতৰৰ অৱস্থা? হে কি ভেকচন ধৰি আছা? পটাপট হাগা। মই নেহাগো এনেকে, আপোনালোকে ইফালে চাই থাকক। ই বুলি বৰ লিলিমা কৰি থাকে দেই। বলি আমি দুটা ইফালে চাই থাকোৱা। হাগ, পটাপট হাগ। এতিয়াহে ভাল লাগিছে। অথনিবা হাগিব লাগিছিলে টেপি 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 একদম কিবা কিবি লাগি গৈছেগে। এতিয়া হাগিবলৈ বহিহে ভাল লাগিছে। হাগিব সময়ত পেট পেটাই থাকিব নাপায় পুতুকণ, নহ'লে হগা গেলা উঠিব মুখৰ ভিতৰত। বলিন্দা, অ' বলিন্দা, দেতা দেতা, মাতটো ডাঙৰকে কেলে ওলোৱা নাই? দেতা দেতা দেতা, দেতা বলিন্দা, মই উঠিব নোৱাৰা হ'লো এইখিনিৰ পৰা। চাইকেলে মোলে কোনেও ভূত আহিছে এজনী মোৰ ওচৰলৈ। কি কৰিছা অ? তোমাৰ হ'লে নাই হাগি? ইমান দেৰি হাগিছানে? ঐ ল'ৰা, সোনকালে নাহাগ কেলি? ইয়াক মাতিবলৈ হাক দিলো, নমতাই হ'ল। পুতুকণ পুতুকণ, নামাতা কেলে তুমি? পুতুকণ নামাতা কেলে তুমি? পুতুকণ, বাবুলা পুতুকণ ক'ত? ল'ৰা কলৈ গলি তই? পুতুকণ বলি নেটো কলৈ হ'ল? পুতুকণ কলৈ গ'লা? পুতুকণ, বাবুলা ই কলৈ গ'লগে হঠাতে? এইখিনিতে হাগি আছিলে। পুতুকণ কলৈ গ'লা? শুনিছানে? পুতুকণ কলৈ গ'লা? ইমান হুহুকে বৰষুণ দিছে, কলৈ গ'লি? ঐ ল'ৰা, কলৈ গলি? ল'ৰা বলি ভয় লাগিছে মোৰ। কলৈ গ'লগে তোৰ? বলিন সেইফালৰ পৰা আহিছে মাতটো। ল'ৰা কলৈ গলি? বাবুলা এইফালে আহক সোনকালে।